কি চাই আছে? এইটো কেতিয়াও নৰয়। পৃথিৱীৰ সকলো বস্তু ৰ'ব পাৰে, কিন্তু টাইম কেতিয়াও নৰয়। টাইমটো ফ্ৰী হয়, কিন্তু টাইম প্ৰাইচলেছ। আপুনি টাইমটোক কেতিয়াও কিনিব নোৱাৰে, কিন্তু আপুনি টাইমটোক ইউজ কৰিব পাৰে। আৰু আপুনি টাইমটোক এবাৰ হেৰুৱাই দিলে, আপুনি টাইমক এবাৰ মিছ ইউজ কৰিলে, আপুনি তাক পুনৰ কেতিয়াও ঘূৰাই নাপায়। আপোনালোকে নিশ্চয় জানে টাইম ইজ ইকুৱেল টু মানি। আমি টাইমৰ ভেলু কম্পেয়াৰ কৰোঁ মানিৰ ভেলুৰ সৈতে। যেতিয়া টকা পইচাৰ কথা আহে, আমি তেতিয়া 100 টকা এটা খৰচ কৰিবলৈ হ'লেও বহুত ভাবিবলগীয়া হয়। কিন্তু যেতিয়া টাইমৰ কথা আহে, আমি কিয় নাভাবোঁ? কিয়নো আমাৰ হাতত বহুত টাইম আছে। আজি আছে, কাইলৈ আছে, সপ্তাহ আছে, মাহ আছে, বছৰ আছে, আমাৰ গোটেই জীৱনটো আছে। কিন্তু আমাৰ হাতত টকা পইচা একেবাৰে কম থাকে, হয়তো কেতিয়াবা একেবাৰে নাথাকে। সেইবাবে আমি টকা পইচাৰ ভেলু দিওঁ আৰু টাইমৰ কোনো ভেলু নিদিওঁ। যদি আপুনি এইটো ভাবি জীয়াই আছে যে আপোনাৰ হাতত টাইম বহুত আছে, আপোনাৰ জীৱনত টাইম বহুত আছে, তেনেহ'লে আপুনি ভ্ৰমত জীয়াই আছে। 2000 বছৰ আগতেই গৌতম বুদ্ধই কৈছিল, আমাৰ মানুহৰ সকলোতকৈ ডাঙৰ ভুল এইটো ভাবি জীয়াই থকা যে আমাৰ জীৱনত বহুত টাইম। যিসকল ব্যক্তিয়ে এইটো ভাবে যে টাইমতকৈ টকা পইচাৰ মূল্য বহুত বেছি বা টাইমৰ সমান, কিন্তু মোৰ মতে টাইমৰ ভেলু, টাইমৰ ইম্পৰ্টেণ্ট টকা পইচাতকৈ বহুত বেছি। কিয়নো আমি টাইমত টকা পইচা বনাই ল'ব পাৰোঁ, কিন্তু আমি টকাৰে কেতিয়াও পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰোঁ। বহু মানুহে কয় মোৰ হাতত টাইম নাই, টাইম নাই। আপোনাৰ হাতত কিয় টাইম নাই? পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ হাতত 24 ঘণ্টা সময় আছে। পৃথিৱীৰ প্ৰত্যেকজন মানুহক 24 ঘণ্টাৰ সময় দিছে, কিন্তু তাৰ পাছতো বহুৱে কয় মোৰ হাতত টাইম নাই, মোৰ হাতত টাইম নাই। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ ফ্ৰেণ্ডছে ট্ৰেইনিঙৰ পাছত ৰেষ্ট ল'বলৈ যায়, কিন্তু ৰনাল্ডোৱে ট্ৰেইনিঙৰ পাছতো এক্সট্ৰা প্ৰেক্টিছ কৰে। মাৰ্ক জুকাৰবাৰ্গে টাইম বচাবৰ বাবে ছেম টি চাৰ্ট পিন্ধি আহে। ইলন মাস্কে 365 দিনৰ ভিতৰত একদিনো নিজৰ কামৰ পৰা কেতিয়াও ছুটি নলয়। আমি টাইম সকলোৰে পাওঁ নিজৰ জীৱন সলনি কৰিবলৈ, কিন্তু আমি আমাৰ জীৱনটো কেতিয়াও পুনৰবাৰ ঘূৰাই নাপাওঁ টাইম সলনি কৰিবলৈ। প্ৰতিটো পৰুৱাই গৰম দিনত নিজৰ খাদ্য ষ্ট'ৰ কৰি থয়, কিয়নো তেওঁলোকে জানে তেওঁলোকে এতিয়াই কষ্ট কৰি নিজৰ খাদ্য ষ্ট'ৰ কৰি নথ'লে বাৰিষা তেওঁলোকে ভোকত মৰিব লাগিব। প্ৰতিদিনে আপোনাৰ বেংকৰ একাউণ্টত পইচা নোসোমায়, কিন্তু আপোনাৰ জীৱনৰ একাউণ্টত প্ৰত্যেক দিনে ৮৪,৪০০ ছেকেণ্ড জমা হয়, আৰু গোটেই দিনটোৰ শেষলৈকে আপোনাৰ ওচৰত 1 ছেকেণ্ড সময়ো ৰৈ নাথাকে। আপুনি প্ৰতি ছেকেণ্ড সময়ক যিমান ভালদৰে পাৰে ইউজ কৰক। 1 ছেকেণ্ড সময় এনে পৰি থাকিবলৈ নিদিব আপোনাৰ জীৱনৰ একাউণ্টত। আপুনি ৰাতিপুৱা শুই উঠিয়ে আপুনি নিজে নিজক কওক যে আজিৰ দিনটো মই 1 ছেকেণ্ড সময়ো বিনা কাৰণত ৱেষ্ট হ'বলৈ নিদিওঁ। যদি সময় থাকোঁতে আপুনি নিজে নিজক সলনি কৰিব পাৰে, তেনেহ'লে বহুত ভাল কথা। কিন্তু যদি আপোনাক সময়ে সলনি কৰিবলৈ হয়, তেনেহ'লে কিন্তু সেইটো আপোনাৰ বাবে বহুত বেছি বেয়া হ'ব। যেনেদৰে ভুল বিজনেছত পইচা লগালে পইচা বৰবাদ হয়, তেনেদৰে জীৱনৰ ভুল ঠাইত সময় খৰচ কৰিলে নিজৰ জীৱন বৰবাদ হয়।